কলিজা কলিজা হে কলিজা। হাই গাইজ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। যোৱাকালি ৰাতি আহি পাইছে তেওঁ, যিহেতু ৰাতি আহি পাইছে শুই আছে তেওঁ, সেইকাৰণে ভিডিঅ'টো ময়ে ষ্টাৰ্ট কৰি দিছোঁ। বলকচোন ভিতৰত যাওঁ, দেহাই কি কৰি আছে চাওঁ বলক। দেহা কি কৰি আছ? দুষ্ট। এয়া দেহাই খেলি আছে। আজিৰ ভিডিঅ'টোত আমি ক'ত যাম, কি কৰিম, সকলো বস্তু দেখুৱাম, চাই থাকক। আপোনাৰ গাড়ীখন আপোনাৰ খুব লেতেৰা হৈছে গাইজ, গাড়ীখন ধুব লাগে। গাইজ ভাগিনক লাগে দিছোঁ ৰ'ব, গাড়ীখন আমাৰ চাফা কৰিব লাগে দিছোঁ, যাক চাফা কৰক দুই এটা গাড়ীখন ন। ভাগিনক চাফা কৰিব দিলাক, দি উঠাৰ পিছত এতিয়া গাড়ীখন ধুই আছে। গাড়ী চাড়ী ধোৱা হ'ল ৰ'ব, এতিয়া যাই আছোঁ আপোনাৰ নলবাৰী। ক'ত যাই আছ? আমাৰ দেহাক গাড়ী উঠা বুলি একোৱে নালাগে। ক'ত যাবা না? ক'ত যাবা না? গাড়ী উঠা পাই গাইজ ফুৰ্তি তাৰ। ইমান দিনৰ মূৰত আমি ঘৰৰ পৰা ওলছোহি না, আমাক পাপাই ককো নানে। সঁচাকে দেই গাইজ, আজি বহুত দিনৰ মূৰত ঘৰৰ পৰা ওলছো, কাৰণ তেওঁ নাথাকে তো গমেই পায়, ডিউটি সেনেকৈ থাকে। মাৰ ঘৰতো বহুত দিন যোৱা নাই, আজি সেইকাৰণে অলপ ওলাই আহিছোঁ। আহি বহুত ভাল লাগছে, কাৰণ বাহিৰ ওলোৱা নাযায় আমাৰ। পাপাই আমাক ক'তো নেনে, আইতা টোপনি যাব, কাৰণ তাৰ গাড়ীত উঠিলে তাৰ বহুত টোপনি লাগে। সৰুৰ পৰাই তাৰ এইটো অভ্যাস, গেলে টোপনি। এতিয়া আমি বৰপুৰা পালো, এয়া চাওক মালিকক। এই গাইজ মনৰ হোটেল আহি পিছোঁ ৰ'ব, হোটেল যোৱা কথা, কিবা লৈ লওঁ ৰ'ব, মিঠাই চিঠাই। সেই গাইজ মাকত ঘৰ আহি ভাবিছোঁতো, ৰাস্তাতে থৈ গুচি আহিছে, গাড়ী চাড়ী পাৰ্কিং কৰোঁ না কৰা নাই, ৰখা নাই আৰু গাড়ী পাৰ্কিং কৰাক গেলি ডাইৰেক্ট আহি ঘৰ ওলছি। আহি পালে আপোনাৰ মাজা। এই গাইজ ঠাণ্ডা খোৱা হ'ল ৰ'ব, এতিয়া চাহ দিছে। এই চাহত চাওক, লালমোহন, বুন্দিয়া লাডু, পেৰা, পেটিছ, বিস্কুট, শংকৰ ভজা। এই গাইজ গোল নেমু ছিঙি আছে ৰ'ব, এটা চিঙলা আৰু চিঙা এটা লওঁ ডাঙৰ চিঙা লগ নাপায় হাৰিছে তুমি। দুটাই চিংছো হ'ব নেকি? দে হ'ব দে। এই গাইজ দুপৰীয়া ভাত দিছে ৰ'ব, কি কি দিছে চাওকচোন। এই আপোনাৰ ব্ৰইলাৰ মাংস ভাজি, এই বেঙেনা ভাজি, সৰু গুটি আলু ভাজি, মাছৰ আঞ্জা, ছাগলী মাংস, চাটনি আৰু নেমু। এই গাইজ দুপৰীয়া ভাতটো খাই লওঁ ৰ'ব, এতিয়া আপোনাৰ মাছেদি একবাৰ টেষ্ট কৰি চাব কেনে আছে মাছৰ আঞ্জা। আলু ভাজা আপোনাৰ মাক জীয়াকে পুৰা পেৰি আছে চাওকচোন, পুৰা পেৰি দিয়াৰ তলত বহি মাক জীয়াকে দেখছে, ইপিনে মাক ইপিনে জীয়াক পুৰা পেৰিব ধৰছে, পুৰা পেৰি দিছে চাওক গাইজ। এয়া হ'ল আমাৰ গাছৰ নেমু, আমাৰ ঘৰত গেলি দিব দিছে। এইটো আচলতে গছৰে ৰঙালাও আছিল, আগতে খন হ'ল, আজি মই আহাৰ কাৰণে কাটছি, সেইকাৰণে মোকো অলপ দিলাক। গাইজ বিয়েনাকক গেলি চানা মাছ বান্ধি আছে, মায়ে ভাল পায় বুলি ক'লোঁ শাহু মায়ে, সেইকাৰণে মায়ে কৈছে অলপ মাক গেলি লৈ যাতে। এতিয়া খন হ'ল দক গাইজ, ইমান মাছ মাংস কিনকে আৰু মাছ খাইম, সেইকাৰণে ঘৰক গেলি দিব থালাক বিয়েনাকক গেলি। কিবা কিবি দিছে চাওকচোন, বাবুক গেলি বিস্কুট, এই চাউল মানে জহা চাউল, আৰু এই মুগৰ দালি, বাবুক খিচাৰি দিয়া যায় না, সেইকাৰণে আউবাকে দিয়ে আৰু মই মাক থেৰ আউবাক বুলি মৰমতে। সেই গাইজ যাব ওলছো ৰ'ব, তাতে কয় টাটা। গেলো ঘৰৰ পৰা ওলাই আহিলোঁ ৰ'ব গাইজ, এতিয়া অলপ বিশালৰ ফালে যাওঁ, বহুত দিন অহা নাই না, কিবা পাওঁ যাওঁ ৰ'বচোন চাই আহোঁ। মাহঁতক বিদায় দিলোঁ, বেয়া লাগছি, বহুত দিনৰ মূৰত আহিছিলোঁ না, যাবাতো লাগবই,
আহিলোঁ দিয়ক আৰু মন চন বেয়া কৰি হ'লেও আহি বিশাল পালোঁ গাইজ এইয়া বিশাল পাই গেলো বিশাল দিয়ক গাড়ী থৈ লগ পাই আছোঁ ৰ'ব ভিতৰত যায় তাৰপিছত মোক একডাল ঘৰ মোচা ষ্টেণ্ড লাগে ইফালে আছে সেইকাৰণে চাব আহিলোঁ তাৰে একডাল ভাল চাই বাছি ল'লোঁ আগৰডাল বেয়া হৈছে সেইকাৰণে আৰু একডাল ল'ব লগা হ'ল তাৰে পিছত এয়া ল'লোঁ হেণ্ড ৱাছ অফাৰতে আছিল তাৰপিছত এয়া ল'লোঁ গা ধোৱা চাবোন লাগিয়ে থাকে গৰমত এনেও বহুত লাগে 1 পিচ 2 পিচ নিলে আহি নাপায় সেইকাৰণে আমি বিশালত আহিলে অলপ বেছিকৈ নি থওঁ এতিয়া যাওঁ বাচন চাবা এওক বোলে কিবা টিফিন লাগে এতিয়া আহি পালোঁ আমি বাচন চাবা এয়া চাওকচোন বাচনবিলাক দেখিলে একদম ল'বাৰে মন যায় কি ধুনীয়াকৈ থৈ দিয়ে কোনটো লওঁ কোনটো নলওঁ এনেকুৱা এতিয়া এও চাই আছে টিফিন তেওঁক মানে ডিউটিত লৈ যাব ভাত নিবৰ কাৰণে তেওঁক টিফিন নাই সেইকাৰণে টিফিন চাই আছে 3টা থাকততো লোৱা নহ'ল অলপ সৰু হয় সেইকাৰণে আমি ছিংগেলকৈ 3টাই লৈ ল'লোঁ আৰু কিবা কিবি কিনিছিলোঁ বাৰু কিন্তু ভিডিঅ' কৰা নহ'ল জানেতো সৰু বাচ্ছা আছে অলপ অশান্তি দিয়ে তাৰপিছত আমি বিল দি আমি ওলাই আহিলোঁ মানে আমি বাস্কেটটো লৈ আহিছিলোঁ তো গাড়ীত বস্তুবিলাক দিম তেওঁ সেইকাৰণে কৈ আছিলে যে আমি বাস্কেটটো আহি পিনে দি আছোঁ বুলি তাৰপিছত এয়া দি পেলাই আমি গুচি আহিলোঁ এয়া বাইদেউহঁতৰ ঘৰ আহি পালোঁ ৰ'ব একবাৰ ৰাস্তাৰ পৰাই মাত দি যাওঁ সময় নাই না যাবা এইয়া বাইদেউহঁতৰ ঘৰ মাতো ৰ'ব তাইক ফোন কৰি কলিজা কলিজা হে কলিজা কলিজা জেঠুৰ মৰম মৰম দিছি চুমুদা বাইদেউক মাত দিলোঁ একবাৰ দি পেলাই এতিয়া ঘৰত যাই আছোঁ তাৰমানে বাইদেউক ভাত খাব মাতিছিল মায়ে যাব নোলাক তাই ঘৰত আলহী আছে সেইকাৰণে অলপ কিবা দিব থৈছিল আৰু সেইকাৰণে ৰাস্তাতে দি দিলোঁ দিয়ক কাৰণ দেৰি হৈছে না এতিয়া আন্ধাৰে হয় বাবুক লৈ যোৱা কথা সেইকাৰণে নেগলোঁ আৰু এতিয়া ঘৰত যাই আছোঁ ঘৰত যাই লগ পাই আছোঁ দিয়ক যিহেতু মা আৰু ভাগিন ঘৰত আছিল সেইকাৰণে আহোঁতে অলপমান মাংস লৈ আহিলোঁ এতিয়া মাংসখিনি বনাওঁ বলক দিনটো এনেকৈ আছোঁ অলপমান গা চা বেয়াও লাগছে তথাপি ৰাতিপুৱাই ডিউটি আছে তেওঁ এয়া আলু কাটি ল'লোঁ আলু পিঁয়াজ এনেকৈ যোগাৰখিনি কৰি ল'লোঁ ৰ'ব ঘৰত লৈ গ'লোঁ চব ৰাতিৰ আয়োজন বনাব আহি গ'লোঁ লগ পাই আছোঁ দিয়ক এই মোটামুটি মাংস ভজা হ'লে এয়া দি দিলোঁ পানী ৰাতিপুৱা অলপ টিফিনত যিহেতু দিব লাগিব সেইকাৰণে ভাত খোৱাৰ সময়ত লগ পাম দিয়ক হাতে মাংস লৈছিলোঁ ব্ৰইলাৰ মাংস অলপ তাকে এতিয়া আপোনাৰ ভাতটো খাওঁ দিয়ক ব্ৰইলাৰ মাংস দিয়ে দুপৰীয়া মাংস খোৱা গ'ল আজি 2,000 মাংস যদি ভিডিঅ'টো যদি কোনোবা নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আৰু দিয়ক নতুন এটা ভিডিঅ'ত আপোনাক পুনৰ লগ পাম গুড নাইট